মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এবাৰ আন্তৰিক অভিনন্দন গ্ৰহণ কৰিবা। আজি আমি কৰিম কি ক্লাছ 10 ৰ এক্সাৰসাইজ 7.1 য'ত আমি কৰিম 2 নম্বৰ অংকখিনি 1 নম্বৰ অংকখিনি ইয়াৰ আগৰ ভিডিঅ'ত হয়নে আপলোড কৰা হৈছে তোমালোকে চাই লবা ঠিক আছে। সোৱা 2 নম্বৰ অংকত আমাক কি দিছে দুটা বিন্দু দি আছে আৰু এই বিন্দু দুটাৰ মাজৰ কি উলিয়াব লাগে দূৰত্ব যেটো আমি কি কৰিম দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিয়ে উলিয়াই দিম হয়নে। এই বিন্দুক মই a বুলি নামকৰণ কৰিলো এই বিন্দুক মই b বুলি নামকৰণ কৰিলো ঠিক আছে। এতিয়া আমি কি কৰিম a b ৰ মাজৰ দূৰত্ব উলিয়াম। দূৰত্ব ফৰ্মুলা মতে আমি কি জানো x2 - x1 হয়নে হোল স্কয়াৰ প্লাস y2 - y1 দা হোল স্কয়াৰ আৰু ওপৰত কি থাকিব আমাৰ ৰুট ওভাৰটো থাকিব ঠিক আছে। এতিয়া চোৱা ইয়াত এই বিন্দুটোত ইয়াত x1 এটো y1 x2 y2 ঠিক আছে। আমি কি কৰিম প্ৰথমটোৰ পৰা এই প্ৰথমটো বিয়োগ কৰিম দ্বিতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিম বুজি পালা। 36 ৰ পৰা আমি কি বিয়োগ কৰিম 36 - 0 প্লাস 15 - 0 হয়নে দুইটাকে হোল স্কয়াৰ দি দিলো ওপৰত ৰুট ওভাৰ থাকিল। এতিয়া কি হ'ব চোৱা ৰুট ওভাৰটো আমাৰ থাকিবই হয়নে 36 - 0 36 হোল স্কয়াৰ 15 - 0 15 হোল স্কয়াৰ 36 ক স্কয়াৰ কৰিলে কিমান হ'ব 1296 প্লাস 15 ক স্কয়াৰ কৰিলে 225 হয়নে। এতিয়া আমি কি কৰিম এই দুটা যোগ কৰি দিম 1521 এতিয়া চোৱা দুটাত যদি 39 আমি পূৰণ কৰো হয়নে তেন্তে আমি কি পাম 1521 পাম। গতিকে 1521 ৰ বৰ্গমূল কিমান 39 গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি কিমান পালো 39 একক ঠিক আছে। এইদৰে আমি অতি সহজতে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি অংকটো কৰি দিলো ঠিক আছে। এতিয়া চোৱা আমি কৰি আছো কোৱেশ্চন নম্বৰ 3 ইয়াত আমাক তিনটা বিন্দু দিয়া আছে এই বিন্দু তিনটা একে ৰেখা হয় নহয় আমাক চাবলৈ কৈছে একে ৰেখা মানে বুজি পাইছা এই বিন্দু তিনটা একেটা ৰেখাত অৱস্থান কৰিব নাই হা আমি চাম। ধৰি ললো এই বিন্দুটোৰ নাম মই a বুলি দিলো এই বিন্দুটোৰ নাম মই b বুলি নামকৰণ কৰি দিলো এই বিন্দুটোৰ নাম c বুলি নামকৰণ কৰি দিলো। এতিয়া চোৱা একে ৰেখা হবৰ কাৰণে আমাৰ শৰ্ত কি হ'ব জানানে ধৰি লোৱা a আৰু b বিন্দুৰ মাজৰ যেটো দূৰত্ব বা b আৰু c বিন্দুৰ মাজৰ যেটো দূৰত্ব পাম হয়নে সেই দূৰত্ব যদি আমি যোগ কৰো তেন্তে a আৰু c বিন্দুৰ মাজৰ দূৰত্বৰ সমান হ'ব লাগিব বুজি পালা। এতিয়া আমি তাকে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি আমি কৰি দিম ঠিক আছে। চোৱা এতিয়া আমি কি কৰিম a b বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াম দ্বিতীয় বিন্দুৰ পৰা আমি সদায় প্ৰথম বিন্দুৰ স্থানাংকবিলাক বিয়োগ কৰিম ঠিক আছে। এটা আমি কি কৰিম প্ৰথম স্থানাংকৰ পৰা প্ৰথম স্থানাংকটো বিয়োগ কৰিম 2 - 1 হোল স্কয়াৰ 3 - 5 হোল স্কয়াৰ ঠিক আছে। 2 পৰা 1 গ'ল 1 হয়নে 3 - 5 - 2 হ'ব হোল স্কয়াৰ তাৰ মানে কিমান হ'ব 1 প্লাস -2 স্কয়াৰ তাৰ মানে 4 ঠিক আছে মাইনাস প্লাস হৈ গ'ল তাৰ মানে কিমান পালো √5। এতিয়া BC উলিয়াম আমি BC বিন্দুৰ মাজৰ দূৰত্ব প্ৰথমৰ পৰা কি কৰিম প্ৰথমটো বিয়োগ কৰিম -2 ইফালে -2 হোল স্কয়াৰ ঠিক আছে -11 ৰ পৰা কি বিয়োগ হ'ব 3 হোল স্কয়াৰ। এতিয়া চোৱা -2 - 4 হোল স্কয়াৰ 11 লগত 3 যোগ কৰি দিয়া কিমান হ'ব -14 হোল স্কয়াৰ। এতিয়া চোৱা হয়নে -4 যদি স্কয়াৰ কৰো 16 হৈ যাব -14 হয়নে দুটা যদি আমি পূৰণ কৰো কিমান হ'ব মাইনাস মিনছে প্লাসত ওলাই যাব আনসাৰটো হয়নে 196 212 ঠিক আছে। এতিয়া চোৱা 4 ৰ লগত যদি মই 53 যদি পূৰণ কৰো ঠিক আছে তেনেহলে আমি কিমান পাম 212। এতিয়া চোৱা 4 ৰ বৰ্গমূল কিমান 2 2টো বাহিৰত ওলাই গ'ল 53 টো ৰুটৰ ভিতৰত থাকি গ'ল। এতিয়া আমি কি কৰিম CA বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াম তাৰ কাৰণে কি কৰিম CA এৰ পৰা c খিনি মাইনাস কৰিম হয়নে 1 মাইনাস হলে হয় কিন্তু ইয়াত মাইনাস থকাৰ কাৰণে মাইনাস হৈছে প্লাস হোল স্কয়াৰ তাৰপিছত নেক্সট আমাৰ কি আহিব 5 মাইনাস মিনছে প্লাস 11 হোল স্কয়াৰ। এতিয়া চোৱা 3 স্কয়াৰ হৈ গ'ল প্লাস 16 স্কয়াৰ হ'ল 3 স্কয়াৰ মানে কিমান হ'ব 9 16 স্কয়াৰ মানে 256 তাৰ মানে দুটা 16 পূৰণ কৰিছো এই দুটা যোগ কৰি দিয়া কিমান হ'ব এই দুটা যোগ কৰিলে 265 হৈ যাব ঠিক আছে। যেহেতু AB প্লাস হয়নে BC যোগ কৰোতে C এর সমান হৈছে নে নাই হোৱা কাৰণ ইয়াত √5 আছে ইয়াত 2√53 আছে এই দুটা যদি যোগ কৰো √265 ৰ সৈতে সমান নহব হয়নে সেইকাৰণে আমি ইয়াত মাজতে কাটি দিলো। এটাকে আমি কি কম বিন্দু তিনটা একেৰেখীয় নহয়। এইদৰে আমি কি কৰিলো দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিলো আৰু ক্যালকুলেশন কৰি অংকখিনি ধুনিয়াকে প্ৰমাণ কৰি দেখুৱাই দিলো বুজি পালা ভেৰি গুড। এতিয়া আমি কৰি আছো কোৱেশ্চন নম্বৰ 4 ইয়াত আমাক তিনিটা বিন্দু দিছে এই বিন্দু তিনটা
হয়নে সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নহয় আমি পৰীক্ষা কৰিম তাৰ কাৰণে কি কৰিম প্ৰথমে ধৰি লম প্ৰথম বিন্দুটোক A বুলি ধৰিলো দ্বিতীয় বিন্দুটোক B বুলি ধৰিলো তৃতীয় বিন্দুটোক C এতিয়া চোৱা সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় তার দুটা বাহু সমান হয় বুজি পাইছা দুটা বাহুৰ কি হয় দূৰত্বটো দৈৰ্ঘ্যটো হয়নে সমান হৈ যায় যদি আমি অংকটো কৰি যাওঁতে দুটা বাহুৰ দূৰত্বটো সমান পাওঁ তেতিয়া আমি সিধাই কৈ দিম হয় এই সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় বুজি পালা গুড প্ৰথমে কি কৰিম AB বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াই দিম কেনেকৈ উলিয়াম হয়নে B ৰ স্থানাংকৰ পৰা A ৰ স্থানাংকবিলাক বিয়োগ কৰি দিম ঠিক আছে 6 - 5 হোল স্কয়াৰ প্লাস 4 মাইনাস মাইনাস কি হ'ব চোৱা +2 হোল স্কয়াৰ এতিয়া কি হ'ব 6 - 5 1 স্কয়াৰ হয়নে +6 স্কয়াৰ 1 ক স্কয়াৰ কৰিলে 1 হ'ব হয়নে 6 ক স্কয়াৰ কৰিলে 36 হ'ব তাৰ মানে কিমান পালো √37 এতিয়া আমি কি উলিয়াম AB BC উলিয়াম BC ৰ মাজৰ দূৰত্বটো উলিয়াম ঠিক আছে 7 কি হ'ব প্ৰথমটোৰ পৰা প্ৰথমটো বিয়োগ 7 - 6 হোল স্কয়াৰ প্লাস -2 - 4 হোল স্কয়াৰ এতিয়া চোৱা 7 - 6 1 স্কয়াৰ -6 হোল স্কয়াৰ -2 - 4 -6 হৈ গ'ল হয়নে কিমান হ'ব 1 ক স্কয়াৰ কৰিলে 1 হ'ব -6 ক স্কয়াৰ কৰিলে কিমান হ'ব 36 -7 প্লাস হৈ যায় তাৰ মানে একেই পালো কি √37 আমি কম যেহেতু হয়নে AB = BC গতিকে কি হ'ব দুটা বাহু সমান পাই গলো এতিয়া আমি কি কম উক্ত বিন্দু কেইটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় বুলি কম ঠিক আছে এইদৰে আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি ধুনিয়াকৈ প্ৰমাণ কৰি দেখুৱাই দিলো ঠিক আছে গুড এতিয়া চোৱা আমি কৈ আছো কোৱেশ্চন নম্বৰ 6 ৰ প্ৰথমটো হয়নে ইয়াত আমাক চাৰিটা বিন্দু দি আছে এই চাৰিটা বিন্দুৱে হয়নে চতুৰ্ভুজ গঠন কৰে না আমি সেইটো চাম যদি চতুৰ্ভুজ গঠন কৰে কি হ'ব তাৰ মানে বৰ্গ হ'বনে আয়ত হ'বনে হয়নে সামান্তৰিক হ'ব হে আমি উলিয়াম তাৰ মানে তাৰ স্বৰূপটো আমি উলিয়াম ঠিক আছে আমি কি কৰিম প্ৰথমে বিন্দু কেইটাক নামকৰণ কৰি দিম A বিন্দু B বিন্দু C বিন্দু D বিন্দু এতিয়া চোৱা AB ৰ মাজৰ দূৰত্বটো উলিয়াম আমি কি কৰিম B বিন্দুৰ স্থানাংকৰ পৰা হয়নে A বিন্দুৰ স্থানাংকখিনি বিয়োগ কৰি দিম এটো মাইনাস আছে মাইনাস +1 হোল স্কয়াৰ তাৰপিছত কি হ'ব 0 -7 +2 হোল স্কয়াৰ ইয়াৰ পৰা এটো বিয়োগ কৰি দিছো হয়নে এতিয়া চোৱা 2 স্কয়াৰ + 2 স্কয়াৰ তাৰ মানে কিমান পালো হয়নে 2 × 2 = 4 + 2 × 4 তাৰ মানে কিমান পালো 8 পালো 8ত আমাৰ কি হ'ব আমি 8ক এনেকৈ লিখিব পাৰো হয়নে 4 × 2 = 8 গতিকে 4 ৰ বৰ্গমূল কিমান হ'ব 2√2 পালো এটো ঠিক আছে এতিয়া আমি উলিয়াম BC ৰ দূৰত্বটো BC বুলি কওঁতে কি হ'ব C ৰ স্থানাংকৰ পৰা B ৰ স্থানাংকখিনি মাইনাস কৰিম -1 -1 হয়নে হোল স্কয়াৰ প্লাস কি হ'ব 2 - 0 2 - 0 হোল স্কয়াৰ এটা কি হ'ব চোৱা -1 - 2 হোল স্কয়াৰ প্লাস 2 স্কয়াৰ কিমান হ'ব একে কিমান হ'ব 2 × 4 2 × 4 তাৰ মানে ইয়াকো যদি আমি ভাঙি দিও তেনেহলে কিমান পাম 2√2 পালো এতিয়া আমি কি উলিয়াম CD ৰ মাজৰ দূৰত্বটো উলিয়াই দিম CD বুলি কিমান হ'ব যে CD কিমান হ'ব চোৱা D ৰ স্থানাংকৰ পৰা C ৰ স্থানাংকখিনি মাইনাস কৰি -3 + 1 হোল স্কয়াৰ প্লাস 0 - 2 হোল স্কয়াৰ কিমান পালো -3 + 1 -2 হোল স্কয়াৰ প্লাস -2 হোল স্কয়াৰ ঠিক আছে আকৌ কি পালো চোৱা 2 × 4 2 × 4 হয়নে 4 + 4 ইয়াক যদি আমি ভাঙি দিও আকৌ কিমান পাম 2√2 পাই যাম কথাটো ইয়াৰ নিচিনা হৈ আছে হয়নে এতিয়া আমি কি কৰিম D ৰ মাজৰ দূৰত্বটো উলিয়াই দিম D ৰ মাজৰ দূৰত্ব উলিয়ালে কি হ'ব A ৰ স্থানাংকৰ পৰা D ৰ স্থানাংকখিনি বিয়োগ কৰিম -1 -3 হোল স্কয়াৰ আমি কি কৰিম প্ৰথমটো স্থানাংকৰ পৰা প্ৰথমটো বিয়োগ কৰিম দ্বিতীয়ৰ পৰা দ্বিতীয়টো বিয়োগ কৰি দিম ঠিক আছে -2 - 0 হোল স্কয়াৰ তাৰ মানে কি হ'ব চোৱা ইয়াত কিমান হ'ব 2 স্কয়াৰ ইয়াত হ'ব -2 হোল স্কয়াৰ ঠিক আছে তাৰ মানে কি হ'ল 2 × 4 আকৌ 2 × 4 তাৰ মানে আমি কি পালো 2√2 পালো সেই একে পাই আছো হয়নে এতিয়া চোৱা বাহু চাৰিটাৰ দূৰত্ব কিমান 2√2 তাৰ মানে আটাখিনি বাহু সমান বুলি আমি গম পাই গলো এতিয়া চোৱা বাহু আটাখিনি সমান হলে কি ৰম্বাসু হ'ব পাৰে গতিকে আমি কি কৰিম এটা কৰ্ণৰ দৈৰ্ঘ্য উলিয়াই দিম এটা কৰ্ণ আমাৰ কি হ'ব চোৱা AC আৰু BD দুটা কৰ্ণ হ'ব প্ৰথমে কৰ্ণ আমি AC টো উলিয়াই দিম AC কিমান হ'ব চোৱা AC তাৰ মানে C ৰ পৰা A ৰ স্থানাংকবিলাক বিয়োগ কৰিম -1 -7 +1
হোল স্কোয়ার প্লাস 2 মাইনাস আমি প্লাস হয়ে যাব প্লাস 2 হোল স্কোয়ার কিমান পালো সো এইটো 0 হয়ে যাব 2 2 4 4 স্কোয়ার হয়ে গেল 4 স্কোয়ার মানে কিমান 4 হ'ব ঠিক আছে এ সি পাই গ'ল এতিয়া আমি উলিয়াম কি বিডি কৰ্ণ বিডি উলিয়াম বিডি মানে কি ডিৰ পৰা বিখিনি মাইনাস কৰি মানে -3 -1 হোল স্কোয়ার প্লাস কিমান হ'ব 0 -0 হোল স্কোয়ার আকৌ চোৱা এই গোটে পাৰ্টটো 0 হৈ যাব -4 হোল স্কোয়ার হল এই পার্টটো 0 হৈ গ'ল হয়নে তাৰমানে কিমান পাম আকৌ 4 পাই গ'লো ঠিক আছে 16 হ'ব চোৱা 16 হ'ব না ইয়াৰ পৰা 16 হ'ব 16 বৰ্গমূল কিমান আকৌ 4 এতিয়া তোমালোকে মন কৰা চোৱা বাহু চাৰিটা আমি কি পালো সমান পালো বাহু চাৰিটাৰ দৈৰ্ঘ্য সমান পালো লগতে কি হল কৰ্ণৰ দৈৰ্ঘ্যও সমান পালো তাৰমানে আমি শিওৰ হৈ গলো কি এটা চতুৰ্ভুজ হয় চতুৰ্ভুজটো কেনেকুৱা বৰ্গ বুজি পালা গুড যেহেতু AB বাহু ইকুয়াল টু BC বাহু ইকুয়াল টু CD বাহু ইকুয়াল টু DA বাহু হয়নে আৰু কৰ্ণ কি পাইছিলো AC ইকুয়াল টু কৰ্ণ কি পালো BD এটাকে আমি কি লিখিম চতুৰ্ভুজটো বৰ্গ হয় বুলি কম ঠিক আছে সেই কাৰণে চোৱা দূৰত্ব ফৰ্মুলাটো জানাটো বৰ আৱশ্যক যদি আমি দূৰত্ব সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাটো যদি জানো এইবিলাক অংক মই কৈছো নহয় পানী 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 বুজি পালা গুড 6 নম্বৰত তিনিটা অংক দিয়া আছে মই প্ৰথমটো দেখুৱাই দিলো বাকি তোমালোকে ঠিক এই ধৰণে কৰিবা আটাখিনি ওলাই যাব ঠিক আছে এতিয়া আমি কৰি আছো কোৱেশ্চন নম্বৰ 7 ইয়াত দুটা বিন্দু দিয়া আছে হয়নে এই বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা কি উলিয়াব লাগে বিন্দুৰ স্থানাংক উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা x অক্ষৰ ওপৰত বুলি ক'লে কি হ'ব পাৰে সেই বিন্দুটো হয় ইফালেও থাকিব পাৰে হয় ইফালেও থাকিব পাৰে হয়নে কিন্তু সেই বিন্দুৰ আৰ্হিটো কেনেকৈ হ'ব x0 ঠিক আছে x, 0 কাৰণ ইয়াত x ৰ স্থানাংক থাকিব হয়নে y ৰ স্থানাংকটো কিন্তু x অক্ষৰ ওপৰত নাথাকে গতিকে সেইটোক আমি 0 বুলি ধৰি ললো ঠিক আছে ই পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে হয় ইফালে হ'ব নহলে সিফালে হ'ব ঠিক আছে গতিকে আমি সেই বিন্দুটো নাজানো গতিকে সেই বিন্দুৰ আৰ্হিটোক আমি কেনেকৈ লিখিম x, 0 ধৰি ললো এই বিন্দুৰ নাম a এই বিন্দুৰ নাম b আৰু x অক্ষৰ ওপৰত থকা সেই বিন্দুটোক কি বুলি কম c আৰু ইয়াৰ স্থানাংক কিমান হ'ব x0 প্ৰশ্নমতে আমাক কি কৈছে AC দূৰত্ব ইকুয়াল টু BC দূৰত্ব বুলি কৈ দিছে ঠিক আছে সমদূৰত্বত বুলি কৈছে সেই কাৰণে আমি AC ইকুয়াল টু BC লিখিলো AC মানে কিমান আমি দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিম C ৰ স্থানাংকৰ পৰা A ৰ স্থানাংকটো বিয়োগ কৰিম x - 2 হোল স্কয়াৰ প্লাস হয়নে 0 মাইনাস মাইনাসে প্লাস হোল স্কয়ার ইফালে আকৌ কি কৰিম BC x মাইনাস আছে প্লাস 2 হোল স্কয়ার ইয়াৰ পৰা ইয়াৰ স্থানাংকবিলাক বিয়োগ কৰি আছো হয়নে প্লাস 0 minus 9 whole square ঠিক আছে সোয়া ৰুট ওভাৰ আছে হয়নে বৰ্গমূল চিহ্নটো আছে আমি কি কৰি দিম বৰ্গ কৰিলে কি হ'ব এই চিহ্নটো উঠি যাব ঠিক আছে x - 2 whole square 5 square equal to x plus 2 the whole square plus minus 9 whole square আমি কি কৰিলো বৰ্গ কৰি দিলো এতিয়া সো আমি কি কৰিম a plus b আৰু a minus b whole square টো ভাঙি দিম ঠিক আছে সূত্ৰটো ভাঙি দিম x square যেহেতু মাইনাসৰ ফৰ্মুলা মাইনাস আহি গ'ল 2 দুগুণ 4 4x প্লাস 2 স্কয়ার হ'ব হয়না 2 স্কয়ার কৰিলে 4 হৈ যাব 5 5 গুণ 25 ইয়াকো হোল স্কয়ার ভাঙি দিয়া x স্কয়ার প্লাসৰ ফৰ্মুলা 2 দুগুণ 4 4x প্লাস 2 স্কয়ার 4 আহি গ'ল 9 9 গুণ 81 এতিয়া চোৱা x স্কয়ার কেনসেল কাৰণ সমান চিহ্নৰ ইফালে সিফালে আছে না তাৰ পিছত তোমাৰ a4 কেনসেল ঠিক তেনেকৈ হয়নে ইফালে থাকিল চোৱা -4x ইফালে +4x ইফালে লৈ আহা -4x ইফালৰ পৰা আহি যাব গতিকে কি হ'ব 8x হৈ গ'ল ইফালে 81 - 25 হৈ যাব ইফালে গ'লে ঠিক আছে কিমান হ'ব 81 - 25 56 এতিয়া চোৱা x ইকুৱেল কিমান পালো -8 এৰে 56 হৰণ কৰি দিম -7 বাৰ যাব হয়নে 8 7 গুণ 56 গতিকে আমি এই বিন্দুৰ স্থানাংকটো কি পালো সেই বিন্দুৰ স্থানাংক চোৱা x ৰ মান কিমান পাইছো -7 পাইছো গতিকে সেই নিৰ্দিষ্ট বিন্দুটো হয়নে x অক্ষৰ ওপৰত থকা সেই বিন্দুটো কি হ'ব -7 0 আমি কি কৰিলো x ৰ ঠাইত x ৰ মানটো বহুৱাই দিলো আৰু সেই বিন্দুৰ আৰ্হিমতে আমি লিখি দিলো গতিকে সেই বিন্দুটো পালো -7 0 বুজি পালা ভেৰি গুড এতিয়া আমি কৰি আছো কোৱেশ্চন নম্বৰ 8 আমাক দুটা বিন্দু দিয়া আছে হয়নে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব যদি 10 হয় তেন্তে আমি কি নিৰ্ণয় কৰিব লাগে y ৰ মানটো নিৰ্ণয় কৰিব লাগে ঠিক আছে চোৱা কিউৰ এটা স্থানাংক কি আছে y সেই y ৰ মান নিৰ্ণয় কৰিব লাগে যদিহে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হয় 10 একক বুজি পাইছা গুড
প্ৰশ্নমতে আমাক কি ক'লে পি কিউ ইকুৱেল টু 10 পি কিউৰ মাজত দূৰত্ব হয়নে পি কিউক আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি দিম তাৰমানে 10 minus 2 whole square হয়নে y minus 3 আছে হয়নে y minus হলে minus plus 3 whole square equal to কিমান পাম 10 এতিয়া চোৱা এটা সাইডত বৰ্গমূল আছে এটা সাইডত বৰ্গমূল নাই আমি কি কৰি দিম দুই পক্ষক বৰ্গ কৰি দিম তেতিয়া কি হ'ব এই বৰ্গমূল চিহ্নটো উঠি যাব 10 minus 2 কিমান হ'ব 8 square y plus 3 whole square equal to 10 square 10ক যদি স্কয়াৰ কৰো কিমান হ'ব 100 গতিকে মই ইয়াৰ ঠাইত 100 লিখি দিলো ঠিক আছে কি কৰিলো আমি বৰ্গ কৰি এতিয়া চোৱা 8 আৰু 64 64 হৈ গ'ল হোল স্কয়াৰ ভাঙি দিয়া y স্কয়াৰ মানে টুৱাইস a বুলি কওঁতে আমাৰ কি আছে y আছে b বুলি কওঁতে 3 আছে 3 দুগুণ 6 হৈ গ'ল y 3 স্কয়াৰ তাৰমান 3 3 গুণ 9 ইকুৱেল টু 100 ঠিক আছে y স্কয়াৰ প্লাস 6y 64 প্লাস 9 কিমান হ'ব 73 ইকুৱেল টু 100 এতিয়া মই কি পাম y স্কয়াৰ প্লাস 6y 100 টো ইফালে যদি লৈ আহো কিমান হ'ব 73 minus 100 equal to 0 পাম হয় না y square plus 6y ঠিক আছে 73 minus 100 কিমান হ'ব minus 27 equal to 0 উৎপাদক বিশ্লেষণ কৰি দিম চোৱা 9 3 গুণ কিমান 27 9 পৰা 3 যাওঁতে কিমান 6 আমি কি কৰিলো স্প্লিটিং দা মিডল টার্ম হয় না উৎপাদক বিশ্লেষণ কৰি দিলো ঠিক আছে y square হয় না প্লাস কি কৰিম 9 3 গুণ 27 9 পৰা 3 গ'ল হয়নে 6 মাজৰ টাৰ্মটো ওলাই আছে -27 ইকুৱেল টু 0 তোমালোকে উৎপাদক বিশ্লেষণ জানাই সেইবিলাক ক্লাস 9 তে শিকি আহিছে নহয় জানো গুড হয়নে y স্কয়াৰ -9y -3y -27 ইকুৱেল টু 0 এতিয়া চোৱা এই দুটা পৰা y কমন ল'ব পাৰি প্ৰথম দুটা পৰা y কমন ল'লে কি হ'ব y + 9 দ্বিতীয় দুটা পৰা 3 কমন ল'ব পাৰি y মাইনাস এটা সোয়া ইয়াতো মাইনাস আছে মাইনাস এম আছে প্লাস ইয়াত প্লাস দি দিয়া ইকুৱেল টু 0 এটা সোয়া দুইটাতে কি পালো y + 9 কমনত আহি গ'ল থাকিল কি y - 3 ইকুৱেল টু 0 এটা সোয়া এই দুটা সমাধান কৰিলে কি পাম y + 9 ইকুৱেল টু 0 ইয়াৰ পৰা পালো y ইকুৱেল টু -9 আকৌ সোয়া y - 3 ইকুৱেল টু 0 ইয়াৰ পৰা পালো y ইকুৱেল টু 3 ঠিক আছে এতিয়া চোৱা আমাক যেটো নিৰ্ণয় কৰিব দিছিল y ৰ মান হয়নে সেই মানটো কি পালো হয় কি -9 হ'ব নহলে কি 3 হ'ব এয়া হ'ব নিৰ্ণয় আনসাৰ বুজি পালা গুড এতিয়া চোৱা আমি কৰি আছো কোৱেশ্চন নম্বৰ 9 ইয়াত আমাক কি কৈছে চোৱা কিউ বিন্দুটো এই বিন্দুটো হয়নে এই বিন্দু আৰু এই বিন্দু দুটাৰ পৰা কি সমদূৰৱৰ্তী তাৰ মানে সমান দূৰত্বত আছে তেতিয়া আমি কি উলিয়াব লাগে চোৱা x ৰ মান উলিয়াব লাগে লগতে কিউ আৰ ৰ দূৰত্ব উলিয়াব লাগে আৰু পি আৰ ৰ দূৰত্ব উলিয়াব লাগে সিম্পল কথা আমি কি কৰিম দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিম QP ইকুৱেল টু কি QR এই বিন্দু দুটা এই বিন্দুৰ পৰা সমান দূৰত্বত আছে তাৰ মানে কি হ'ব প্ৰথমটোৰ পৰা প্ৰথমটো বিয়োগ দ্বিতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ মানে 5 - 0 হোল স্কয়াৰ প্লাস -3 - 1 হোল স্কয়াৰ ইকুৱেল টু কি পালো x ৰ পৰা আমি কি কৰিম 0 টু মাইনাস কৰিম হোল স্কয়াৰ প্লাস মানে 6 - 1 হোল স্কয়াৰ চোৱা দুই সাইডতে কি আছে বৰ্গমূল চিহ্ন আছে আমি বৰ্গ কৰি দিম ঠিক আছে বৰ্গ কৰিলে মানে বৰ্গমূল চিহ্নটো উঠি যাব 5 - 0 তাৰ মানে এটো 5 স্কয়াৰ হৈ গ'ল এটো কিমান হ'ব -4 স্কয়াৰ ইফালে কি হ'ব x স্কয়াৰ হয়নে ইফালে কি থাকিব 6 পৰা 1 গ'লে 5 স্কয়াৰ ঠিক আছে আমি কি কৰিলো বৰ্গ কৰি ক্যালকুলেশন কৰি দিলো 5 স্কয়াৰ ইফালেও আছে 5 স্কয়াৰ ইফালেও আছে গতিকে ক্যান্সেল আউট হৈ গ'ল 4 4 গুণ 16 ইকুৱেল টু x স্কয়াৰ তাৰ মানে আমি x ৰ মান কি পালো +-4 এতিয়া আমি উলিয়াম চোৱা QR x ৰ মান কি লম এতিয়া চোৱা প্ৰথমে পজিটিভ লৈ লম এতিয়া আমি উলিয়াম QR মানে কোনটো হয় চোৱা এইটোৱে পাৰ্ট নহয় জানো ইয়াৰ এই পাৰ্টটো আহি যাব হয়নে তাৰ মানে x স্কয়াৰ ঠিক আছে +5 স্কয়াৰ কিন্তু বৰ্গমূল চিহ্নটো থাকি যাব হয়নে যেটো আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিছো এতিয়া x স্কয়াৰ মানে কিমান x ৰ মান আমি 4 ধৰিছো 4 স্কয়াৰ + 25 4ক যদি স্কয়াৰ কৰো হয়নে 16 হ'ব 16 ৰ লগত 25 প্লাস কৰি দিয়া কিমান হ'ব 41 ঠিক আছে 41 একক পালো আমি x = -4 ধৰি আমি ৰিজাল্টটো কি পাম এই একেই পাম হয়নে QR কিমান পাম সেই একেই পাম তাৰ মানে -4 হোল স্কয়াৰ প্লাস কিমান হ'ব 25 হৈ যাব গতিকে আলটিমেটলি আনসাৰটো কিমান হ'ব ওলাব √41 শেষত আমি কাৰ দূৰত্ব উলিয়াম PR ৰ দূৰত্ব উলিয়াওতে কি কৰিম r ৰ স্থানাংকৰ পৰা p ৰ স্থানাংকবিলাক বিয়োগ কৰিম
x minus 5 whole square plus 6 minus plus 3 whole square x মান কিমান পাইছো প্ৰথমে আমি +4 টো ধৰি ললো ঠিক আছে 4 minus 5 whole square 6 3 9 4 minus 5 কিমান হ'ব -1 whole square 9 9 গুণ 81 তাৰ মানে কিমান হ'ল 81 ৰ লগত 1 যোগ কৰি দিয়া 82 82 পালো এতিয়া আমি কি কৰিম আকৌ pr ৰ দূৰত্ব উলিয়াম -4 ধৰি দিম ঠিক আছে x minus 5 whole square plus 6 plus 3 ইয়াত আমি এতিয়া কি কৰিম x ৰ মান নেগেটিভ লৈ লম নেগেটিভ ললে কি হ'ব -4 -5 whole square plus 6 3 9 square 9 এটো কিমান হ'ব -9 whole square plus 9 square that means 81 81 81 দুটা হ'ল 81 plus 81 হয়নে আমি কি কৰি দিম 2 into 81 লিখি দিব পাৰো কথাটো একে নহয় জানো এতিয়া চোৱা 81 ৰ বৰ্গমূল কিমান 9 √2 একক তাৰ মানে pr ৰ দূৰত্ব আমি দুটা পালো এটা পালো √82 একক আনটো পালো 9 √2 একক বুজি পালা ভেৰি গুড এতিয়া আমি কৰিছো কোৱেশ্চন নম্বৰ 10 প্ৰশ্নমতে আমাক কি কৈছে x, y এই বিন্দুটো হয়নে এই বিন্দু আৰু এই দুই বিন্দুৰ পৰা কি আছে সমদূৰৱৰ্তী তাৰ মানে সমান দূৰত্বত অৱস্থান কৰিছে আমি কি কৰিব লাগে x আৰু y ৰ মাজত থকা সম্পৰ্কটো নিৰ্ণয় কৰিব লাগে ঠিক আছে ধৰি ললো এই বিন্দুৰ নাম মই p দিলো এই বিন্দুৰ নাম মই q দিলো এই বিন্দুৰ নাম দিলো মই r ঠিক আছে প্ৰশ্নতে আমাক কি কৈছে বিন্দু দুটা সমদূৰৱৰ্তী pq = pr হৈ গল আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি দিম দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব চোৱা pq গতিকে 3 minus x whole square plus কি হ'ব 6 minus y whole square -3 minus x whole square plus 4 minus y whole square এতিয়া আমি কি কৰিম দুই সাইডত বৰ্গ কৰি দিম বৰ্গ কৰিলে আমাৰ বৰ্গমূল চিহ্নটো উঠি যায় হয়নে এতিয়া ইয়াক হোল স্কয়াৰত ভাঙি দিয়া 3 স্কয়াৰ 9 হয়নে 3 দুগুণ 6 x plus x square আমি কি কৰিছো a minus b whole square ফৰ্মুলাটো ভাঙি দিছো 6 6 গুণ 37 minus 6 গুণ 12y plus y square সোয়া দুইটা মাইনাস থাকিলে আমি কি কৰিম প্লাসৰ ফৰ্মুলাত লৈ যাম হয়নে 3 3 গুণ 9 প্লাস 3 দুগুণ 6x plus x square 4 4 গুণ 16 minus 4 দুগুণ 8 হৈ গল 2ab ফৰ্মুলা হয়নে 4 দুগুণ 8y plus y square যদি কিবা কি ক্যান্সেল যায় আমি কাটিম সোয়া ইয়াতো 9 আছে ইয়াতো 9 আছে সমান চিহ্ন ইফাল সিফাল হলে কি হ'ব ক্যান্সেল হৈ যায় x square ক্যান্সেল তাৰপিছত সোয়া y square ক্যান্সেল এ থকাখিনি প্লাস মাইনাস কৰো হয়নে -6x plus 36 minus 12y ইফালে কি থাকিল 6x plus 16 minus 8y plus 6 ক ইফালে লৈ আহা -6x plus 6 ক লৈ আহিলে -6x হ'ব হয়নে -12y -8y টু ইফালে আনিলে কি হ'ব +8y তাৰপিছত কি ক'ব পাৰি +36 16 টু ইফালে লৈ আহিলে -16 = 0 -6x -6x -12x -12y plus 8y কিমান হ'ব -4y 36 minus 16 কিমান হ'ব +20 = 0 ঠিক আছে এতিয়া চোৱা আমি কি কৰিব পাৰো 4 কমনত লৈ লব পাৰো -4 কমনত লৈ ললো ঠিক আছে তেতিয়া সবকে হৰণ যাব হয়নে এইটো হ'ব 4 3 গুণ 12 এইটো হ'ব কিমান 4 কমনত আহি গল -+y আৰু এইটো হ'ব -5 গুণ 20 5টো আহি গল হয়নে মাইনাসটো সিফালে গৈ 0 হৈ গল 3x + y -5 = 0 পালো তাৰ মানে এয়া হল x আৰু y ৰ মাজত থকা সম্পৰ্কটো এইদৰে আমি কি কৰিলো প্ৰতিবাৰতে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলো অংকটো উলিয়াই দিলো দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিলো অংকটো উলিয়াই দিলো হয়নে যিমান পাৰা ভিডিওবিলাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা নতুন ভিডিও আপলোড কৰিমেই আজিলা হও ধন্যবাদ